Hey guys, কি খবৰ আপোনালোকে? আশা কৰোঁ আপোনালোকে ভালে আছে গাইজ। চ' আজি অলপ সোণাপুৰ পিনে ফুৰিব যাম বুলি ভাবিছোঁ, ছায়েন্স চিটি, সোণাপুৰ ছায়েন্স চিটি। তো বলক গাইজ, বলক। গাইজ আজিৰ ব্লগটো মেইন টপিকটো হৈছে আমাৰ লগৰ এজনৰ বাৰ্থডে আৰু এই অংকুল ইটি ইয়াৰ বাৰ্থডে আছে। চ' আমি এতিয়া ছায়েন্স চিটিত চেলিব্ৰেট কৰিবলৈ যাম আৰু আপোনালোকে চাই থাকক আমাৰ চেলিব্ৰেট কেনেকুৱা হয়। আৰু ইপিনে চাব পাৰে ডিউক 250 হোৱাইট কালাৰ, অলপ হাৱা ভৰাব ইয়াতে, এইটো চাব পাৰে আপোনালোকে। তো গাইজ ফাইনেলি আমি আহি পালোঁ ছায়েন্স চিটিত, আপোনালোকে দেখা পাৰে ইপিনে লগৰবোৰে আৰু কেইজনমান 4-5জনমান আছে, কেইজন আহি আছে আৰু ৰখি আছোঁ। তো গাইজ এই ছায়েন্স চিটিখন মই বুজি পোৱা নাই কি বস্তু, আপোনালোকে গম পাইছে বাৰু, কিন্তু মই ইয়াতে 2-3বাৰমান আহিছোঁ যদিও মই এতিয়ালৈকে বুজি পোৱা নাই বস্তুটো কি হয়। অলপ পিছত যাই দেখাম আৰু ওপৰত কি কি আছে। এতিয়া বাৰু নাই, এতিয়াই বলক গাইজ, বলকচোন। চালো ইমান আপ নহয় গাইজ, ইমান আপ নহয়, মানে ভাগৰ লাগি যায় আৰু আপ কাৰণে বাইককেইটা উঠিবা মানে ভাল নালাগে। কিন্তু কি বা বস্তু ইয়াতে বনাব আমি গম পোৱা নাই। অ' ভাই চাব তেনে এইটো ওপৰত কিবা আছে, ভালকৈ যাব এই ৰাস্তাখনত। ৰাইডাৰ কেইজনক কৈছোঁ ইয়াতে লিন নামাৰিব, মানে এইটো কি বালি না কি হয়, বহুত ৰিক্স আছে ইয়াতে বস্তুটো, সেইকাৰণে আপোনালোকক কৈ দিছোঁ আৰু লিন চিন নামাৰিব ইয়াতে। মই মানে মেইন জেগাত যাব নাপালোঁ, মানে যাব দিয়া নাই আৰু এতিয়া এণ্ট্ৰি দিয়া নাই, সেইকাৰণে চৰি গাইজ। হ'লেও আৰু যেতিয়া কামটো হয়, ফিনিছ হয়, তেতিয়া দেখাম, আকৌ এবাৰ আহিম। এতিয়াতো বাৰু মেইন মাকচাদটো হৈছে চেলিব্ৰেট কৰা, বাৰ্থডে চেলিব্ৰেট কৰা, হয় নে নহয়? বলক বাৰ্থডে বয় যাওঁ, অলপ এনজয় কৰোঁ। ইপিনে পৰা চাব পাৰে মেইন ভিউটো, এইপিনে পৰা চাওক, ৱাও, ইপিনে পৰা দেখাই দিছোঁ বাৰু, ইপিনে পৰা দেখাই দিছোঁ, সেইটো চাওক, ৱাও, ইপিনে সেইটো চাওক, কি ৰাস্তা, ৱাও। ইয়াতে কাপোৰৰ লগত আহিলে ভাল লাগিব পাই, কাপোৰ মুখা গাৰ্লফ্ৰেণ্ডক লৈ আহিলে ভাল লাগিব। গাইছ ইয়াতে মানে ইভিনিঙত ফুৰিলে বেছি ভাল, মানে ইভিনিঙত আহিলে বেছি মজা লাগি চাগে দেই।
আপোনালোকে আহিব যোনে যোনে আহি পোৱা নাই আৰু যোনে যোনে আহি পাইছে সেইকেইজনটো গম পাইছে বাৰু ইয়াতে কিন্তু একো পাৰ্ক চাৰ নাই একো দেখিবলৈ নাপাব কিন্তু জাষ্ট এটা ৰেষ্ট কৰিবলৈ এটা জেগা আৰু আপোনালোকে থাকিব পাৰিব চাব পাৰে গাইছ কি বতাহ আহিছে ইমান ৰ'দত হ'লেও শান্তি লাগিছে টোপনি আহোঁ হৈছে আৰু টোপনিয়ে মাৰোঁ নেকি গাইছ গাইছ এইটো চাব পাৰে আপোনালোকে কেকটা কোকোকোলা আৰু ভিতৰত চিঙৰা আছে পাই গাইছ আৰু বাৰ্থডে বয়টো মানে অলপ বাহিৰত গৈছেতো চ' আমি এতিয়া লুকাব যাম কেকটো এই ইয়াতে লুকাইছোঁ যদি বাৰ্থডে বয়টো পিনে পেচাব কৰিব আহিলে গম পাই যাব দেখা পাই যাব গাইছ এইকেইজন আহিলে 3-4জন দেখা দিয়া अब कुछ बोलो यस ओके गाइस এতিয়া আমি কেকটো কাটিবলৈ ওলাইছো এই নাম ব্ৰেণ্ড পামেন মিনি না এইটো চাক এক্সাইট কি কিবা আনিছে গম নাপাওঁ দেই খাব লাগে আৰু লেইছ এইটো কেকটো কমেণ্টে কিবা লিখিছে চিনি পোৱা নাই ইংলিছ to you happy birthday নাই বাবা নাই আৰু সিগাৰেট নাখায় তা birthday to you dear uncle mozang happy birthday dear uncle tumung happy birthday to you baca Bapak banding harus isi kamu mana kian gacor ukuran itu ya codek nanti tasty cake tu মজাই বেলেগ এইটো গোলাপ ফুল কিন্তু মোৰ অন্তৰত এতিয়ালৈকে গোলাপ ফুল খোলা নাই এইটো বিয়াৰ বুলি ভাবিছা নেকি চিঙৰা লেইছ চিপছ ডেইলি কলেজৰ পৰা আহি এটা চিঙৰা খাই থাকোঁ মোৰ গেষ্টিক অভাৰ ডেইলি ডে বাই ডে বাঢ়ি গৈছে আৰু আজিও বাৰ্থডে বয়ৰ লগত এটা আজিও এটা গেষ্টিক খাইছোঁ জানিব বিচাৰো সঁচা প্ৰেম আজিনো কাক কয় বাকি কথা কেনে ক'বলৈ গ'লে এটা হাত 400 বছৰ আছিল ৰ'দে বৰষুণে গীত গায় সঁচা বুলি মানি ল'বলৈ লাহে লাহে বাৰিষাত কান্দিব ধৰিলে হঠাতে আজি বাছ নিশা কৰিবলৈ আপোন জানিব বিচাৰো সঁচা প্ৰেম আজিনো কাক কয় বাকি কথা কিনি ক'বলৈ হাততে হাত থৈ মোৰ কথা মোৰ কথা মই আহুৰে বহু কথা ক'বলৈ আছে তোক সঁচা প্ৰেমৰি কৰে কবিতা সঁচা যোন তই আগতে বুকুতে ৰুবহি লাগিছে চকু পানী কাৰণ তোক মোৰ ভাল লাগে উৰি
স্বীকৃতি দিব কাৰণটো মোৰ ভাল লাগে একেলগে মোৰ বুক ফুল হৰি পৰে ৰিঙা 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 বেগেৰে বুজানে 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 তোমাৰ মৰমে বান্ধি ৰাখে সেউজীয়া যেন পথাৰ মোৰ মন তোমাৰ কথা প্ৰতিজন ৰাখিম তোমাকে গোটেই জীৱন সুখী মনে আজি উতলোৱা মন হে গাইছ এতিয়া কি কৰিম আৰু ন ভিডিঅ'টো এণ্ড হ'বলৈ গৈ আছে আৰু গাইছ আজি ভিডিঅ'টো মানে এটা বাৰ্থডে ইনজয় চেলিব্ৰেট কৰা ভিডিঅ' আছিল আমি বহুত ইনজয় কৰিলোঁ আমি নিজকে ফিল কৰিব পাৰিছোঁ কিন্তু আপোনালোকে দেখাবলৈ পৰা নাই চাগে কেনেকৈ আমি ইনজয় কৰিলোঁ কিন্তু আপোনালোকে ইমান ইনজয়টো নাপাব আপোনালোকে নিজে গম পাইছে যে এটা বাৰ্থডে চেলিব্ৰেট কেনেকুৱা ফিল হয় হয়নে নহয় গাইছ কিন্তু এই ঋতুৰ বাৰ্থডে চেলিব্ৰেটৰ নিচিনা আমি কেকটো মোচা নাই আমি মানে কলেজৰ ড্ৰেছৰ পৰা মানে বেলেগ ড্ৰেছত আহিছোঁ ন চ' তাতে মোচা তোচা এইবিলাক নচলিব চ' গম পাইছে ভিডিঅ'টো কেনেকুৱা কৈছে তো গাইছ আজি ভিডিঅ'টো এইখিনিয়ে আপোনালোকে ভাল পালে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু অলৱেজ মই সদায় কৈ থাকোঁ যে নিউ মেম্বাৰ প্লিজ ছাবস্ক্ৰাইব কৰক থেংক ইউ ফৰ ৱাচিং লাভ ইউ গাইছ অলৱেজ লাভ ইউ বাই বাই